আনিলো একটা নতুন বস্তু মানে বহুত দিনে অর্ডার করে থোৱা একটা বস্তু আহিয়া পাইছে মানে পার্সেল নতুন বস্তু আনিলো ও বাবা এটা ওলাই যায় দেখোন আই গো আৰু এই নতুন বস্তুবোৰে কাৰণে তামাম এক্সাইটেড আছোঁ মানে মোৰ আগৰ বস্তুবোৰ ভাঙি চিঙি আহিছে হ'ব পাৰে ক'ৰ নহয় আৰু ইগুৰ লৈ আহিলোঁ ঘৰত আমাৰ বাইদেউ আছে এনেকৈ ফেনৰ আগতে বহিয়া মানে ফেনৰ হাৱা খাই আছে আৰু এইটো গৰমত মই গাড়ী চলাই আহিলোঁ সেইকাৰণে মোক তামাম গৰম লাগছে আৰু সেইকাৰণে একদম চলা খুলি দিলোঁ আছে যেনিবা তলৈ কাপোৰখিনি আছে সেইখিনি খোলাব পৰা নাই সেইখিনি নাপাৰিবি মান চলমানৰ কথা আছে তো আৰু এইবাৰ ইগো হ'ল ন' কাট ন' এডিটত একদম আনবক্সিং কৰিম আৰু আনবক্সিং কৰিব আমাৰ লাজিকি বাইদেউ আজিলৈকে পাৰ্চেল খুলি পোৱা নাই জীৱনত প্ৰথমবাৰৰ কাৰণে পাৰ্চেল খুলিব যাই আছে হয় না হয় হয় দে খুল কি ভাত খোৱা নাই নেকি খাবাই দেৱা নাই মই খুৱাব লাগে নেকি চা ভাই কি কয় মই বোলে ভাত খুৱাই দিব লাগে এতো ডাঙৰ হৈছে মানে দুদিন পিছত এই গম পায় আৰু এলা বোলে মই ভাত খুৱাই দিব লাগে তাই নিজে খাব পাৰে দেখোন ভাত দে সোনকালে কি হ'ব পাৰে হা ঐ কি হৈছে গো চাবোনের পেকেটটা নহয় ও ভাই এই বস্তু গো ওলাইছে কিবা বস্তু মানে মোবাইলের কভার একদম ঝাকাস আৰু একটা কিবা মাল আছে এর তলত এইখান উঠালেহে এইখান কিবা মাল বলে এই বোলে মালটো তো যেহেতু মোর মালটো মানে একদম অৱস্থা বেয়া মই দেখি আছোঁ একদম লাইভ দেখাম ন' কাট ন' এডিট ইগো মই অৰ্ডাৰ দিয়াৰ কাৰণ হ'ল মোৰখানকে মই খুলি দেখি আছোঁ এইখান 20 টাকা পয়সা একটা আছে আৰু চাহ মোৰখানের কি অৱস্থা কাবাই যদি কিনে তাকো বিক্রি কৰিম OLX-ত দিম যাই বেছি দাম দে তাক নিলাম কৰি দিম মানে ইমান দিনে চলাইছিল দেউতা কিন্তু দেউতাৰ পৰা মই পালোঁ মই মানে একদম ভাল নহওঁ মানুহ এটা খয়াংকাৰী কথা কয় যে আমাৰ ভাষাত সেই ধৰণৰ খয়াংকাৰী মানুহ মই আৰু সেইকাৰণে চব চেচ থতালি মাথালি অধলীয়া ইলেংকা হৈ গৈছে ইপাৰে দিয়াতো নায়েই মালটো সেই আৰু সেইকাৰণে এই মোবাইলৰ এই কভাৰ এটা অৰ্ডাৰ কৰা হৈছিল প্ৰায় এসপ্তাহমান আগত আজি আহিছে আৰু সেইকাৰণে লাগি চাওঁ কেংকা হৈছে মানে মোবাইলৰ লগত খাই নাখায় কোনোবা দিন কি হয় মোবাইলৰ কভাৰটো অৰ্ডাৰ কৰাৰ পাছত মানে মোবাইলত আনিয়া নাখায় সেইকাৰণে একদম লাইভ ময়ে মোবাইলতে আৰু এই কভাৰটো হ'ল মোৰ মোবাইলটো বৰ্তমান Y12 কাৰণে মই অৰ্ডাৰ কৰিছোঁ যদি লাগে লিংকৰ ডিছক্ৰিপশ্যনত দিয়া দিম তাহলে অটোপৰা কিনিয়ে ল'ব পাৰিবি মই যিগো অৰ্ডাৰ কৰিছোঁ কভাৰ মানে বেষ্ট আৰু বেটাৰ ক'ব পাৰিবি খুব ভাল আৰু সেইকাৰণে এই কভাৰবোৰত মানে ব্যৱহাৰ কৰা যায় Y12 Y15 Y17 Y12 Y15 আৰু Y17ত ব্যৱহাৰ কৰা যায় যদি লাগে অৰ্ডাৰ কৰে লিংক ডিছক্ৰিপশ্যনত ভাল মাল আৰু সেইকাৰণেহে কৈছোঁ যদি বেয়া মাল হ'ল মই নিশ্চয় নক'লোঁ মানে আৰু এই বস্তুটো মই কেই টকা দিয়ে কিনিলোঁ সেই ক'ব পাহৰিছোঁ যিহেতু একদম পেকেটত আছে বহুত দাম 399 ভাল কৰি দিম দে মই মানে ফটো এখন লগীয়া আৰু মই কিনিছোঁ একেবাৰে কম দামত ক'ত থাকে এম আৰ পি COD লজিষ্টিক নাই তো ইগো মই কিনছোঁ 180 টকা দিয়া 180 টকা 180 টকাৰ পৰিমাণ মানে মই 200 টকা লৈছোঁ একটা 20 টকা ঘূৰি আছিল সেইটোৱে কিনছোঁ আৰু ইগৰে আছিল একটা ছোট ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবি আৰু চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন কৰিব নাপাহৰিবি যিহেতু আনবক্সাৰ নহয় যদি ভিডিঅ'ত কিবা ভুল ত্ৰুটি হৈছে যাতে ক্ষমা কৰে দিছে তো বাই বাই